যে আমি একচুৱেলি ছাপোৰ্ট কৰিম কাক যে ৰাছিয়াক কৰিম নে আমেৰিকাক কৰিম ৰাছিয়া আৰু ইউক্ৰেইনৰ এই যুদ্ধ মাৰামাৰি কাটাকাটি লগাৰ মোটামুটি 12টা দিন শেষ হৈ গ'ল ইউক্ৰেইন মোটামুটি 60% খতম অলৰেডি এতিয়া ৰাজধানী দখলৰ দিশে যাই আছে চ' আজিৰ কথাটো হ'ল আমেৰিকা এতিয়া আমাক ইমান দবাব কিয় বনাই আছে ভাৰতৰ ওপৰত যে আমাক ইমান দবাব কিহৰ কাৰণে বনাই আছে চ' ভিডিঅ'টো অলপ আপোনালোকক বুজাব চেষ্টা কৰিম যিখিনি জানো ভাৰ্গৱ মিক্সিং চেনেলৰ যদি সকলোকে মই স্বাগতম জনালোঁ আৰু যদি মোৰ চেনেলত যদি আপোনালোকে নতুনকৈ আহিছে আৰু ভিডিঅ'টো কিবা ধাচু বননেৱালা যি ইউক্ৰেইন সম্পূৰ্ণৰূপে ধ্বংসৰ মেইন কাৰণটোৱে হ'ল নাটো আৰু আমেৰিকা মেইন জিম্মেদাৰ কি এই নাটো জানিব লাগিলে আকৌ আমি মোটামুটি ইয়াৰ পৰা 45 বছৰ আগলৈকে যাব লাগিব আৰু আপোনালোকক অলপ বুজাবলৈ চেষ্টা কৰোঁ কি এই নাটো আৰু নাটোৰ ফুল মিনিংটো হ'ল নৰ্থ আটলাণ্টিক ট্ৰেড অৰ্গেনাইজেশ্যন এইটো এটা সংগঠন মানে আৰু এই নাটো বাহিৰ কৰি দিছিল 1959ত আমেৰিকাই আৰু এই নাটোত মানে অলপ ডেঞ্জাৰ দেশকেইখনে আছে কানাডা ফ্ৰান্স ব্ৰিটেইন জাৰ্মান মানে মেইন দেশকেইখনে আছে আৰু নাটোত মানে কি হয় জানানে আপোনালোকে আৰু নাটোত 30খন দেশ লগ হৈ আছে আগতে 29খন আছিল আৰু 6 মাহমান আগত এখন দেশ আৰু 6 মাহমান এখন কানেকশ্যন হৈছে মানে এখনৰ নাম হ'ল মাল্টা সেই দেশখনৰ নাম হ'ল মাল্টা এতিয়া মোৰ টোটেল 30খন আৰু নাটোত কি হয় জানেনে এই 30খন দেশ লগ হৈ আছে নহয় এই 30খন দেশৰ কোনোবা এখন দেশৰ লগত যদি মানে কাজিয়া লাগি যায় সেই 30খন দেশ মানে একেলগে তাৰমানে হামলা দিব এতিয়া যদি ভাৰতে যদি 30খন দেশ লগ হৈ থকা দেশতো কাৰোবাৰ লগত যদি কাজিয়া লাগে সেই 30খন দেশে একলগ হৈ কেনে মানে হামলা কৰিব ভাৰতৰ ওপৰত ঠিক সেনেকুৱা নাটো বস্তুটো হ'ল সেনেকুৱা যে কাজিয়া লাগছি তাতে কিন্তু আমাৰ ভাৰতৰ ওপৰত ইমান প্ৰভাৱ কিহৰ কাৰণে আহি আছে আমাৰ দুখন দেশেই ইম্পৰ্টেণ্ট ৰাছিয়াও ইম্পৰ্টেণ্ট আৰু আমেৰিকাও ইম্পৰ্টেণ্ট যেতিয়া আমাৰ লগত চাইনাৰ লগত যুদ্ধ লাগি যায় তেতিয়া আমাৰ আমেৰিকা বহুত ইম্পৰ্টেণ্ট হৈ যায় ৰাছিয়া বাৰু ইম্পৰ্টেণ্ট নাই বাৰু কিন্তু আমেৰিকা বেছিকৈ ইম্পৰ্টেণ্ট হৈ যায় GDPৰ ফালৰ পৰা চালে বা ইকনমিৰ ফালৰ পৰা চালে আমেৰিকা বেছি গুৰুত্ব হৈ যায় কিন্তু আমি ৰুছ এনেকুৱা এখন দেশ সেইখন দেশ অকণ পাহৰিব নোৱাৰোঁ কিন্তু কিয় পাহৰিব নোৱাৰোঁ মই কৈ আছোঁ আৰু দুখন ৰাছিয়া আৰু আমেৰিকা দুখন দেশে আমাক বেয়া পাবা নালগিলি আমি এটা কাম কৰিব লাগিব এবাৰ জবৰদস্ত কাম কৰিব লাগিব এবাৰ মোদী চৰকাৰে এবাৰ আমি কাজিয়া আগতে লাগবা লাগিব এবাৰ কোনখন দেশৰ লগত লাগবা লাগিব চাই থাকক মই ভিডিঅ'টো কৈ আছোঁ কাৰ লগত এবাৰ কাজিয়া লাগব লাগিব এতিয়া ৰাছিয়া আৰু আগৰ ৰাছিয়াৰ বহুত ডিফাৰেঞ্চ আছিল আগৰ ৰাছিয়াৰ নাম আছিল ছোভিয়েট ৰাছিয়া আৰু এই ছোভিয়েট ৰাছিয়াত মোটামুটি 15-16খন দেশ আছিল আৰু 16খন দেশ ভাগ হৈ গৈছিল তাৰে এক ভাগ আছিল ৰাছিয়া আৰু গোটেই যিমানবিলাক দেশ ভাগ হৈছিল সেই সববিলাকৰ ভিতৰত ডাঙৰ দেশ আছিল ৰাছিয়া আৰু যেতিয়া ইউক্ৰেইনৰ লগত এতিয়া বাকীবিলাক দেশৰ লগতো লাগব পাৰিলা হয় ইউক্ৰেইনৰ লগত কিহৰ কাৰণে লাগছিল চাওক ছোভিয়েট ৰাছিয়াৰ সময়ত ইউক্ৰেইনত যিমান পাৰমাণৱিক বোমা আছিল বা ৰাজধানী প্ৰথম ইউক্ৰেইনত বনাইছিল আৰু সেইটো আৰু ছোভিয়েট ৰাছিয়াৰ দিনৰ পৰা ইউক্ৰেইনত বহুতখিনি উন্নতি মানে বহুত ডেভেলপ কৰিছিল ইউক্ৰেইনত এতিয়া কথাটো হ'ল সববিলাক ঠিকে চলি আছিল কিন্তু মেইন কণ্ডিশ্যন আহি গ'ল 2015ৰ পৰা 2017ত আৰু মেইন কণ্ডিশ্যনটো কি হ'ল আমাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেন্সকিয়ে কি কৰিলা যে নাটোত জইন কৰিম বুলি ক'লা যে মই ক'লোৱে যে নাটো কি বস্তু নাটোত মানে 30খন দেশ আছে মেইন দেশকেইখনে নাটোত আছে আৰু যদি নাটোৰ ভিতৰত যদি থকা দেশকেইখন যেতিয়া কানাডাৰ আছে এইবিলাক দেশত যদি হামলা কৰি দিয়ে তাৰমানে গোটেই 30খন দেশে লগ লাগি মানে হামলা কৰি দিব এতিয়া আমেৰিকা আৰু ৰাছিয়াটো শত্ৰু লগালগ ইউক্ৰেইনত আমেৰিকাৰ সেনা দি দিব নে নিদিয়ে তেতিয়া ৰাছিয়াই কি সহ্য কৰি থাকিব নেকি এনেও সহ্য কৰি নাথাকে তেতিয়া মাৰামাৰি কাটাকাটি হৈয়ে যাব এই ৰাছিয়াই যেতিয়া কথা গম পালে যে নাটোত জইন কৰিব লগালগ হামলা চুৰু কৰিব আৰু ৰাছিয়াই হামলা চুৰু নকৰিব কিয়া সেয়া বেলেগৰ মাটি নহয় সেয়া ছোভিয়েট ৰাছিয়াৰে মাটি আৰু নিজৰে ভাগ হৈ যোৱাৰ পিছত আকৌ বেলেগে আকৌ দখল কৰি কেনে তাতে নিজৰ মাটিতে বেলেগে সৈন্য দিব সেইবিলাক কোনো হেৰি নকৰে ৰাছিয়াৰ এইবিলাক ভুল নাই চ' এতিয়া মেইন কথাটো হ'ল এতিয়া চবখিনি হৈ গ'ল কিন্তু আমি এতিয়া ছাপোৰ্ট কৰিম কাক আমিতো এটা মাজৰ মানুহ আমি ছাপোৰ্ট কৰিম কাক এতিয়া আমেৰিকাকো লাগব ৰাছিয়াকো লাগব এতিয়া এতিয়া আমাৰ মোদী চৰকাৰে কি কাম কৰিব লাগিব এটা মেইন কাম কৰিব লাগিব আমিতো কাৰোৰ লগত আগতে আজিলৈকে কাজিয়া কৰি পোৱা নাই এইবাৰ এটা কথা কৰিব লাগিব আমি কাজিয়া কৰিব লাগিব আৰু কাজিয়া কৰিব লাগিব কাৰ লগত আমি চাইনা বৰ্ডাৰৰ লগত কাজিয়া কৰিব লাগিব আৰু চাইনাৰ লগত কিহৰ কাৰণে কৰিলেন আৰু ৰাছিয়াৰ যেতিয়া যুদ্ধ হৈ আছে আমাৰ ৰাছিয়াই আমেৰিকাই পুৰা দবাব বনাই আছে তহঁতে এইটো কৰ তহঁতে যদি এইটো নকৰা প্ৰতিবন্ধ লগাই দিম কিবা লগাই দিম ঠিক আছে এইগিলা কৰি থাকিবি ঠিক আছে আমিও এটা কাম কৰিব লাগিব আমাক দুখন দেখা লাগিব আমাক ৰাছিয়া
ৰাছিয়াও লাগব চাওক ৰাছিয়া আমাক বহুতখিনি হেল্প কৰিছিল 1971ত যেতিয়া আমাক গোটেই মুখা আগুৰি ধৰিছিল ধৰাৰ লগে লগে কোন আছিল বেলেগ দেশ কোন আছিল ৰাছিয়াই আমি হেল্প কৰিছিল আৰু যিমান চাইনাৰ লগত টক্কৰ দিব পৰা মিছাইল S-400 আমি তাৰ পৰা আনিছোঁ বাৰ্মন ক'ৰ পৰা আহিছোঁ ৰাছিয়াৰ পৰা আনিছোঁ ৰাছিয়াক আমি কোনো কাৰণত ভুলাব নোৱাৰোঁ কিন্তু এতিয়া এটা কাম কৰিব লাগিব আমাৰ মোদী চৰকাৰক যিমান সেনা আছে আমাৰ সেনা গালবান ঘাটিত চাইনা বৰ্ডাৰত 1 কিলোমিটাৰ বা 2 কিলোমিটাৰত আগত সোমাই দিব লাগিব সোমাই দিলে কি হ'ব চাওক আমাৰ যেতিয়া ভাৰতীয় সেনা চাইনা বৰ্ডাৰত সোমাই যাব যোৱাৰ লগে লগে কি হ'ব চাইনাৰ আৰ্মি খাৰা হৈ যাব যে আমাৰ মাটিত আহি গ'ল তেতিয়া চচুৰা কি কৰিব আমেৰিকাই কি কৰিব চাইনাৰ লগত যেতিয়া আকৌ আমেৰিকা আৰু চাইনাৰটো দুশ্মন একদম পুৰা দুশ্মন তেতিয়া আকৌ আমেৰিকাই ভাল পাব এতিয়া আমাৰ আমেৰিকাই আকৌ দবাব বনাই আছে পুৰা যে ৰাছিয়া আৰু সিহঁতৰ কাজিয়া লাগছি যে আমি ভাৰতে একো কৰা নাই একো হেৰি কৰা নাই এতিয়া আমি কি কৰিব লাগিব আমি গালবান ঘাটি যে আমি কাজিয়া কৰিব নালাগে এনে দেখাব লাগে তেতিয়া ক'ব নহয় তহঁতে কি কৰি আছা আৰু তেতিয়া আমি কওঁ আমাৰ ভাৰত চৰকাৰে ক'ব আমাৰে নিজৰ অৱস্থা হেৰি কৰি আছোঁ ৰাছিয়াই ক'ব নহয় তহঁতে কি কৈছে আমাৰে তেতিয়া আমি মোদী চৰকাৰ ক'ব যে আমাৰে অৱস্থা আমাৰ গালবান ঘাটিত লাগি আছোঁ এতিয়া মেইন কথা হ'ল সেইটো কাম কৰিব লাগিব তেতিয়া চা কোনো এখন দেশ আমাক বেয়া নাপায় আমাৰ নিজৰে অৱস্থাই নিজৰে দেশত গালবান ঘাটিত লাগি আছে নিজৰ কাৰণে বেয়া পাব কাক হয়ো চচুৰা আৰু ইমৰান খানৰ কথাটো ভাবিয়া নাই এইটো পাগল হৈছে চচুৰা চ' এইখিনিয়ে যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে আৰু ছাবস্ক্ৰাইব কৰি দিয়ক আৰু নেক্সট টাইম ভিডিঅ' লৈ আহি থাকিম বাৰু জয় হিন্দ